हेलो सर বাইদেউসকল আমি স্কয়ার মানে বর্গৰ সংখ্যাবোৰ আমি জানো যে বর্গ সংখ্যাবোৰ নিৰ্ণয় কৰিবলৈ হলে আমাৰ এটা দীঘলীয়া প্ৰচেছত পূৰণ কৰিব লাগে ডাঙৰ বৰ্গবিলাকত গতিকে হেতুৰ ক্ষেত্ৰত আমি স্কয়ার নিৰ্ণয় কৰিবলৈ কিছুমান শৰ্ট ট্ৰিক আছে আৰু হেবিলাকৰ জৰিয়তে আমি অতি কম সময়ৰ ভিতৰতে আমি স্কয়াৰবোৰ কৰিব পাৰোঁ प्रथम लक्ष्य करक आमी 2 डिजिट नम्बरर क्षेत्र आमी स्क्वायरটো आमी निर्णय करिम धुनिया एटा फर्मुला আছে और এই फर्मुलाটোৰ জৰিয়তে আমি বহুত পৰিমাণে বহুত সময় আমি ৰেহাই কৰিব পাৰোঁ কম্পিটিটিভ এক্সাম বিলাকৰ ক্ষেত্ৰত যদি আহে আমি সেই ক্ষেত্ৰত আমি বহুত সময় আমি ৰেহাই কৰিব পাৰোঁ তে এতিয়া ধৰক যিকোনো এটা 2 ডিজিট নাম্বাৰ লোৱা হল ধৰা হল 23 লোৱা আছে 23 रे आमी बर्गটো स्क्वायरটো কিমান হ'ব হেতু আমি নিৰ্ণয় কৰিম তে এতিয়া আহক আমি কেনেকৈ নিৰ্ণয় কৰিছো প্ৰথম কাম হৈছে এনেকৈ 2 ডিজিট সংখ্যাৰ ক্ষেত্ৰত যদি আমি যেতিয়া বৰ্গ নিৰ্ণয় কৰিম বৰ্গ নিৰ্ণয় কৰিবলৈ হলে প্ৰথম আমাৰ কাম হৈছে এই দুটা সংখ্যা পূৰণ কৰক 2 ডিজিট দুটা আমি পূৰণ কৰিম 2 * 3 পূৰণ কৰাৰ পিছত তাৰ পিছত স্কয়াৰটো ইয়াৰ লগত পূৰণ কৰিব পূৰণ কৰাৰ পিছত কিমান হল 2 * 3 6 6 * 2 মানে 12 ক্লিয়াৰ হল এতিয়া কাম হৈছে এই দুইৰ বৰ্গ সংখ্যাটো হৈছে কিমান 4 গতিকে 4 টো আমি এনেকৈ লিখিম 04 বুলি লিখিম কি 04 মানে দুটাকৈ ডিজিট লব লাগিব আৰু 3 ৰ বৰ্গ সংখ্যাটো আছে 9 গতিকে ইয়াক আমি লম 09 ক্লিয়াৰ হৈছে এতিয়া হক এই 12 টো ইয়াৰ লগত আমি যোগ কৰিম এই এটা গড় এৰি ইয়াৰ পৰা যোগ কৰিম 2 আৰু 1 এটা গড় এৰি ইয়াত আমি যোগ কৰিম এটা এটো আমি যোগ কৰিম 9 এটো হল 2 এটো হল 4 + 1 = 5 মানে এই 23 আমাৰ বৰ্গ সংখ্যাটো হল 529 বুঝছো এতেকে 23 বৰ্গ সংখ্যাটো হল 529 দুনিয়া এটা পদ্ধতি গতিকে ইয়াত আমি আপোনালোকক বুজোৱাৰ কাৰণে অলপ সময়টো লাগিছে গতিকে যেতিয়া আমি শর্ট ট্রিকত যেতিয়া কৰিম তেতিয়া ডাইৰেক্টলি 23 ধৰল 23 বাদ দি আমি 27 লোৱা হয় ইয়াৰ আমি কি কৰিম ইয়াৰ বৰ্গ সংখ্যাটো হল 04 ইয়াৰ বৰ্গ সংখ্যাটো হল 49 আৰু এই দুটা পূৰণ কৰিলে কিমান হ'ব 14 লগত 2 পূৰণ কৰিলে কিমান হ'ব 28 এই 28 টো ইয়াত লিখিলে আমি বৰ্গ সংখ্যাটো পাম 9 12 2 6 আৰু 1 7 এইটো হল আমাৰ বৰ্গ সংখ্যা অৰ্থাৎ 27 ৰ বৰ্গ সংখ্যাটো হল 729 আৰু এটা সংখ্যা লৈছো ধৰহল 23 টো অলপ সৰু হয় গতিকে আমি 2 ডিজিট নাম্বাৰই লম আমি ব্লেক এটা সংখ্যা লৈছো ধৰহল 97 লোৱা হয় 97 ৰ বৰ্গ সংখ্যা এই 97 ৰ বৰ্গ সংখ্যাটো আমি এনেকৈ লিখিম এটো প্ৰথম এই দুটা পূৰণ কৰক 9 * 7 * 2 এই স্কয়াৰটো ইয়াৰ লগত পূৰণ কৰিব স্কয়াৰটো কিমান হল 9 7 গুণ কিমান হ'ব 63 63 ৰ 2 গুণ হল 126 126 হ'ব এতিয়া এই 9 ৰ বৰ্গ সংখ্যাটো হ'ব 81 আৰু ইয়াৰ বৰ্গ সংখ্যাটো হ'ব 49 ক্লিয়াৰ হল ইয়াৰ পৰা এক গড় এৰি আমি এই সংখ্যা এটা পাম প্ৰথম 6 তাৰ পিছত 2 তাৰ পিছত 1 এতিয়া যোগ কৰিলে আমি পাম 9 4 আৰু 6 যোগ কৰিলে 10 ৰ 0 হাতত 1 3 1 4 এই 8 আৰু 1 কিমান হল 9 এটো হল কি এটুক যদি আমি বৰ্গ সংখ্যা কৰা হয় তেনেহলে আমি এটো পাম 97 হোল স্কয়াৰ ইকুৱেল টু 9409 ট্ৰিক 2
2 ডিজিট নাম্বাৰৰ ক্ষেত্ৰত 2 ডিজিট নাম্বাৰৰ ক্ষেত্ৰত আমি ধৰি লোৱা হ'ল 56ৰ আমি বৰ্গ সংখ্যা নিৰ্ণয় কৰিম কিমান হয় প্ৰথম এই ক্ষেত্ৰত লক্ষ্য কৰক 56 টো ইয়াত লিখক 56ৰ ওচৰত থকা মানে ইয়াৰ শূন্য থকা ক্ষেত্ৰত আমি 10ৰে বিভাজ্য কৰিব পাৰি যাতে শূন্য থাকিলে ওচৰত যেটো আছে হেতু ধৰা হ'ল 56ৰ 10ৰে হৰণ কৰিলে ইয়াৰ লগত যোগ কৰিব লাগিব কিমান 4 গতিকে 4টো ওপৰ ইয়াত যোগ কৰক 4 আৰু ইয়াত মাইনাস কৰিব 4টো মাইনাস কৰিলে এতিয়া লক্ষ্য কৰক ইয়াৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 52 পূৰণ আৰু ইয়াৰ লগত এটো যোগ কৰিলে হ'ব 60 সৰি ভুল এটো প্ৰথম এটো যোগ কৰিলে কিমান হ'ব 60 তাৰ পিছত ইয়াৰ লগত পূৰণ কৰা ইয়াৰ পৰা এটো বাদ দিয়া 52 কিমান প্লাস এণ্ড মাইনাস কৰিছো 4ৰ বৰ্গ সংখ্যাটো হ'ল 16 এতিয়া লক্ষ্য কৰক ইয়াৰ পৰা শূন্যটো আমি বাদ দিম বাদ দিলে হ'ব কিমান হ'ব বাদ দিয়াৰ লগে লগে ইয়াৰ পৰা এটো এই গড়টো বাদ দিব শূন্যটো ইয়াক 10ৰে হৰণ কৰিম 0 কেনসেল গতিকে ইয়াত থাকি 6 * 52 ইয়াত হ'ল 16 এতিয়া 6ৰে এই দুটা পূৰণ কৰা 12ৰ 2 হাতৰ তলে 1 6 5 গুণ 30 আৰু 1 30 এতিয়া লক্ষ্য কৰক 16 আছে ইয়াৰ পৰা এটো বাদ দিছে একটো আহে 2ৰ লগত যোগ হ'ব 3 1 3 1ৰ লগত যদি একটো যোগ হয় 3 হ'ব 6 এটো এটা 3 অৰ্থাৎ 56ৰ বৰ্গ সংখ্যাটো হ'ব 3136 তিনিটা অংক থকা সংখ্যাৰ ক্ষেত্ৰত কেনেকৈ বৰ্গ সংখ্যা নিৰ্ণয় কৰিব পাৰিম 3 ডিজিটৰ ধৰা হ'ল 5 2 7 5 to 7 ইয়াৰ বৰ্গ সংখ্যাটো আমি নিৰ্ণয় কৰিম আৰু ইয়াক আমি কেনেকৈ নিৰ্ণয় কৰিছো প্ৰথম অৱস্থা লক্ষ্য কৰক ইয়াত আমাৰ দুটা শূন্য 5 দুটা শূন্য থাকিব লাগিব 3 ডিজিট সংখ্যাৰ বৰ্গ সংখ্যা নিৰ্ণয় কৰিবলৈ হলে প্ৰথমে আমি দুটা শূন্য থকা ইয়াৰ ওচৰত থকা সংখ্যাটো কি হ'ব ইয়াৰ পৰা লক্ষ্য কৰক 27 যদি বাদ দিয়া হয় 500 হ'ব আৰু 27 যদি 27 টো বাদ দিব 5 2 7 ইয়াৰ পৰা বাদ হ'ব 27 আৰু ইয়াত প্লাস কৰিব তলটো 27 প্লাস কৰাৰ পিছত বাদ দিলে হ'ব 500 ইনটু আৰু প্লাস কৰাৰ পিছত হ'ব 554 এতিয়া 27ৰ বৰ্গ সংখ্যাটো কিমান হ'ব ইয়াত লিখিব লাগিব 27ৰ বৰ্গ সংখ্যাটো আমাৰ কিমান হ'ব আমি আগত যেটো ফৰ্মুলা হেতু আমি ইউজ কৰিম 27 গতিকে ইয়াৰ বৰ্গ সংখ্যাটো হ'ব 04 ইয়াৰ হ'ব 49 আৰু এই দুটা পূৰণ কৰিলে হ'ব কিমান 14 আৰু 2 28 টো ইয়াত যোগ কৰিব তেনে কিমান হ'ল 9 12 2 6 আৰু 1 7 729 হ'ব 729 এতিয়া ইয়াক আমি কি কৰিম 100 এৰে হৰণ কৰিম এই শূন্য কেনসেল এতিয়া এই দুটা শূন্য এই দুটা গড় 100 এৰে হৰণ কৰাৰ কাৰণে এই দুটা গড় আমি বাদ দিম বাদ দি এই 7 টো আহি ইয়াৰ পূৰণ ফলটোৰ লগত যোগ হ'ব লক্ষ্য কৰক কিমান হয় 7 5 4 গুণ 20ৰ 0 হাতত হ'ল 2 5 5 গুণ 25 আৰু 2 কিমান হ'ব 27 5 আৰু 5 পূৰণ কৰিলে হ'ব 25 আৰু 2 27
এতিয়া লক্ষ্য কৰক ইয়াত হ'ল 729 ইয়াত এই দুটা শূন্য ইয়াত ৰাখিম এই 7টো আহি এই ইয়াৰ লগত যোগ হ'ব কিমান হ'ব 2777 আৰু ইয়াত আহি 9টো যোগ হ'ব 292 যোগ হ'ব এইটো হ'ব কি আমাৰ